আপোনালোকক ইয়াৰ মাজতে এটা বস্তু দেখাম যিটো বস্তু ঠাণ্ডাৰ দিনতে বলে ইহঁতৰ গৰম লাগি থাকে গৰম যাৰ কাৰণে ইহঁতক কি কৰা হয় জানেনে পানীত হাত ধৰি থাকে বলে দিয়া হয় চাওক বাবা বাবা গো চাওক পানীৰ অৱস্থাটো কি কৰিব এতিয়া গাইস মই আৰু বাবু দুটা চিলা উৰাম বাবুৰ চিলা আছে বাবু আৰু বাবুৰ ভাইকৰ চিলা আছে এই চিলা দুটা বাবু আৰু মই উৰাম এটা নাম হল মানে ছোৱালী এতিয়া বাবু চলাই আছে নাও बाबू जोआ जीवन में एंजॉय लेना है तो एक बार स्वर में आ जाओ। हेलो फ्रेंड्स स्वागतम जानाइछु आपनालोকক मोर এই চেনেলত আৰু এতিয়া আছো চৰত আছো আৰু চাওক চৰৰ ধুনীয়া এটা পৰিবেশ তো চৰৰ কিছুমান খেতি দেখাম আৰু কিছুমান পৰিবেশ দেখাম আপোনালোকক তো ভিডিওটো চাই থাকক ৰবো সাইটো থাকিবহে কিছুমানে আৰু মানে কমেন্ট কৰিব পাৰে যে চৰ দেখাই কিন্তু বহুতৰ কাৰণে এটা এটা নিউজ জায়গা চাওক চৰটো এনেকুৱা যে বানপানী আহি মানে নিউ মানে হাৰুৱা মাটি পেলাই থৈ যাব আৰু যদি আপুনি বীজ পেলাই থৈ দিয়ে যাহ তুই মৰগিয়ে এনেকুৱা বীজ পেলাই থৈ দিব তথাপিতো এইটো আৰু শস্য হৈ উঠিব বাহ কি সুন্দৰ ৰবো সুন্দৰটো হ'বই হাজাৰ হলেও চৰ চাওক এইটো এটা শস্য যেটো শস্যৰ নাম মই নাজানো একচুয়ালি তিল বুলি কয় নেকি আমাৰ ভাষাত কিন্তু খাইছে হয়তো আপোনালোকে কিন্তু চাওক কি ধুনিয়া মজা লাগে চৰৰ পৰিবেশ এইটোৱে ভাই কিন্তু বানপানীৰ পৰিবেশত মানুহ মৰিব চাওক যিমানে আনন্দদায়ক কথা নকও কি বাপৰে বাপ পানী গৰম এবিলাক পানী হল বানপানীৰ পানী মানে চৰৰ অৱস্থাটো খুবেই বেয়া মানে বানপানী আহি একদম সাকানাকা ডিসমিস কৰি দিছে তো কি কৰো এতিয়া বলক পাটা খেতি দেখাও পাটা ছাটা মাটা ৰবো বলকটোৰ মাজৰ পৰা এটা কথা কৈ আছো মোৰ এটা বন্ধুৱে চেনেল খুলিছে যেটো চেনেলৰ নাম হল শ্ৰুতি গ্ৰাফিক্স আৰু সেই চেনেলটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই লব তেও মজা কিবা আৰ্ট কৰি থাকে আৰু হেবোৰ আপোনালোকে চাব যদি ইন্টাৰেস্টেড হয় তেওঁৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাপোৰ্ট কৰিব আৰু আপুনি শিকিব পাৰিব কেনেকৈ ফটো এডিটিং বা হেনেকুৱা বস্তু শিকিব পাৰিব তো চাব তো এতিয়া বলক পাটা খেতিৰ মাজলৈ চাওক এইবোৰ পাটা খেতি এতিয়া বৰ্তমান মানে 1.5 হাত মান হৈছে আৰু ডাঙৰ হলে বহুত মানে একজন মানুহৰ নিচিনা অখ হয় আৰু আজি বহুত ডাৱৰ দিছে না আপোনালোকক ইয়াৰ মাজতে এটা বস্তু দেখাম যিটো বস্তু ঠাণ্ডাৰ দিনতে বলে ইহঁতৰ গৰম লাগি থাকে গৰম যাৰ কাৰণে ইহঁতক কি কৰা হয় জানেনে পানীত হাত ধৰি থাকে বলে দিয়া হয় চাওক বাবা এইবোৰকে পানীত হাত ধৰিবলৈ দিয়া হয় এলেহুৱা হেন লাগে मैं इधर से भाग जाओ ना कि दोस्तों नहीं तो मार देगा এতিয়া গাইস মই আৰু বাবু দুটা চিলা উৰাম বাবুৰ চিলা আছে বাবু আৰু বাবুৰ ভাইকৰ চিলা আছে এই চিলা দুটা বাবু আৰু মই উৰাম এটা নাম হল মানে ছোৱালী নাম নহয় মানে এটা হল ছোৱালী আৰু এটা লৰা চাওক সো গাইস এটো হল লৰা আৰু বাবুটো লৈ আহা ছোৱালী নিচিনা আৰু এতিয়া উৰাম সাম কোনটো মানে ওপৰতে বেছি লৰাটো নে ছোৱালীটো বাবু তুমি মাতো হে গাইস এতিয়া দুটা লৈ যায় আছে চিলা দুটা ছোৱালী আৰু লৰাটো চাওক কোনটো বেছি যায় তো ওকে 1 2 3 বাবু স্টার্ট নহল বহুত দিন পিছত চিলা উৰালো আৰু এইটো চিলা হল এনেকুৱা যে যেতিয়া আমি সৰু আছিলো তেতিয়া কেতিয়াবা হাফ পেন্ট পিন্ধিছিলো কেতিয়াবা হাফ পেন্ট পিন্ধাই নাছিলো তেতিয়া উৰাইছিলো আৰু চৰৰ এটা ফেমাস বস্তু হল এইটো লুঙ্গি চাওক লুঙ্গিটো চৰৰ ফেমাস ওকে গাইস মই আৰু বাবুয়ে চিলা উৰালো আৰু মোৰটোৱে হাৰিল আৰু বাবুটোৱে জিকি গল তো বাবু তোমাৰ নাম কি জাকাৰিয়া আহমেদ জোৰে কোৱা অলপ জোৰে কোৱা মানুহে চাব ইগলা কোৱা ভালকে কোৱা জাকাৰিয়া আহমেদ চিলাটো তুমি বনাইছা নাকি কাই বনাইছে হাই হ'ব এতিয়া আহো বাবুৰ লগত এতিয়া নাও চলাম তো বলক আৰু এতিয়া মই আৰু বাবুয়ে চলাম নাও বাবুয়ে মোক চলোৱা শিকাব তো চাই থাকক বাবুয়ে কেনেকৈ ইমান মানে সৰু মানুহে মোক নাও চলোৱা শিকাই চাওক ওকে ৰেডি আৰু এতিয়া তুলিলো আৰু এতিয়া পানী লৈ বলক বহুত দিন পিছত নাওত উঠিলি আৰু একচুয়ালি মই সৰু থাকোতে অলপ নাও নহলে কিবা কলগছে দি যে বনাই হেবিলাক চলাইছিলো কিন্তু চাওক নাওৰ মাজত এটা বস্তু দেখি আছে যেটো হল জাল আৰু এইটোৱে হল মাছমৰীয়া সকলৰ মাল তো চাই থাকক ভিডিওটো বাবুক নাও চলাব দিও নাকি
সৰুকালতে কিমান চলাই চাওক আৰু নাওত উঠিলে আপোনালোকৰ এটা গানৰ কথা মনত পৰে না নাই নাজানো প্ৰতিমা পাণ্ডে বৰুৱাৰ যে আগা নাই ডুবুৰ ডুবুৰ পাছা নাই বৈছো নাজানো সুৰ দিছিলোঁ কিন্তু নাহিল গানটো এতিয়া বাবু চলাই আছে নাও বাবু যোৱা 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 वाव जीवन में एंजॉय लेना है तो एक बार सर में आ जाओ दैट इज रियली ब्रो जीवनत যদি এনজয় লব খুজে মানে একবার সরত আহক আৰু वाव নাওত মই তামাম রোদ দিছে আজি চাওক বাপরে বাপ মজা মজা তো গাইস চালে আপোনালোকে সৰৰ পৰিবেশটো বাপরে বাপ গৰম ছায়াত বহি ললো গাইস আৰু আপোনালোকে চালে সৰৰ পৰিবেশটো আৰু ব্লগটো দীঘলীয়া নকৰো তো ইয়াৰ পৰা ব্লগটো সামৰিছো যদি আপোনালোকে ব্লগটো চাই ভাল পালে তেনেহলে লাইক এটা কৰক আৰু গাঁৱৰ হিচাপে এটা লাইক কৰি দিয়ক আৰু নতুন যদি তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক মোৰ এই একেএম এক্সাৰ চেনেলটো তো আজিলৈকে মানে বাই বাই